দীপাংকৰ ৰয়, যাৰ নামেই পৰিচয় হৈ পৰিছে অসমবাসী ৰাইজৰ বাবে। অতি কম সময়ৰ ভিতৰতে সকলোৰে হিয়াৰ আমঠু হৈ পৰা সেই হেণ্ডচাম ল'ৰাজনেই হ'ল দীপাংকৰ ৰয়। বৰ্তমান থিয়েটাৰ সূৰ্যৰ মঞ্চত খলকনি লগাই থকা অভিনেতাজন দীপাংকৰ ৰয়। বৈদেহী, চানবাৰীৰ চান্দনীৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰা সেই অভিনেতাজনৰ মনৰ কথাবোৰ জানো আহকচোন। দগাবাজ হয় সি, দগাবাজ এনে কিবা এটা কয়। আচ্ছা, ঠিক আছে, দগাবাজ হয় সি, দগাবাজ। এই ডাইলগটোৱে কমেডি কৰি অকণমান কৈ দিয়ক। দেন মই বেলেগ ডাইলগ এটা বিচাৰিব লাগিব। তেতিয়াহ'লে কোনটো? নাই, এইটোকে ক'ব পাৰিম। অকল এটাই দিম হা, অকল অকল কমেডি কৰিম। কমেডি আৰু বেলেগ সুকুমাৰে দেখিলে মোক মাৰিব। নামাৰে বাৰু, সেইটো পাৰ্মিশ্যন মই ল'ম সুকুমাৰৰ পৰা। দগাবাজ হয় পোৱালি, দগাবাজ একো কথাকে নুবুজে, দগাবাজ হয়। অডিয়েন্সে পলাব তেতিয়াহ'লে। এজন খঙাল পুলিচ অফিচাৰ, সিংহম তাক পুলিচ অফিচাৰ, তেওঁ যদি কয় দগাবাজ হয় সি, দগাবাজ হয়, তেতিয়াহ'লে অডিয়েন্স পলাই গ'ল আৰু। এইখিনিতে সুকুমাৰক মই এটি নাৰী চৰিত্ৰৰ অকণমান ডাইলগ ডেলিভাৰী কৰিব দিম। সুকুমাৰ দাল হয়, আচ্ছা, সুকুমাৰক নহয়, চৰি, দীপাংকৰক। মই সুকুমাৰৰ ডাইলগ কোৱাৰ কাৰণে একচুৱেলি সুকুমাৰৰ নামটো আহি গ'ল। দীপাংকৰ এটি নাৰী চৰিত্ৰৰ ৰোল এতিয়া অকণমান প্লে কৰি দিব এতিয়া। এইটো নহ'ব, অকণমান এটা লাইন। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক যিজন ব্যক্তিক চিনাকি কৰি দিব লৈ আহিছোঁ, তেখেত মোৰ লগত বহি আছে। তেখেতৰ নামটি মই নকওঁ, তেখেতক দেখা পালে আপোনালোকে চিনি পাব। এয়া মোৰ সন্মুখত বহি আছে আপোনালোকৰ পচন্দৰ প্ৰিয় অভিনেতাজন। নমস্কাৰ, মই দীপাংকৰ ৰয়। দীপাংকৰ দা নমস্কাৰ। পোনপ্ৰথমে আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা থেংক ইউ ছ' মাছ মোক ৱেলকাম কৰাৰ কাৰণে। আৰু খুব ধুনীয়া এটা আপুনি কাম ষ্টাৰ্ট কৰিছে, চ' মই খুব ভাল পাওঁ। হয়, এনেকৈ জেনেৰেলি একচুৱেলি কৰি থাকিব লাগে, বেলেগ কিবা কামত ব্যস্ত হৈ থকাতকৈ ভাল। হয়, কংগ্ৰেচুলেশ্যন। থেংক ইউ। এতিয়া আপোনাক অকণমান প্ৰশ্ন সুধিম, চিয়'ৰ। আৰু প্ৰশ্নকেইটিৰ চিধা চিধি আপুনি উত্তৰটো দি দিব। বেছি আমি বহলভাৱে আমি আলোচনা নকৰোঁ। আচ্ছা, আপোনাৰ অভিনয় জগতত পদাৰ্পণ কৰা কিমান বছৰ হ'ল? মই 2015 4th মাৰ্চৰ পৰা মোৰ ফাৰ্ষ্ট কেমেৰা কাম ষ্টাৰ্ট কৰিছিলোঁ। হয়, মানে অসমত। আৰু অসমৰ বাহিৰত? অসমৰ বাহিৰত মই কেলকাতাত শ্বুটিং, মই টেলিফিল্ম এটা কৰিছিলোঁ। হয়, আৰু এড শ্বুট কৰিছিলোঁ। ডেট ৱাজ ইন 2014। তাৰমানে আপুনি অভিনয় জগতত 2014ৰ পৰা সোমাইছে? হয়, 2014ৰ পৰা সোমাইছে। ইয়াৰ আগতে আপুনি অভিনয় ক'ত শিকিছিলে? মই কেলকাতাত কৰিছিলোঁ। মই কেলকাতাত যেতিয়া কেলকাতা ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ, তেতিয়া মই তাত এক্টিং ক্লাছটো ষ্টাৰ্ট কৰিছিলোঁ। 6 মান্থৰ বেচিক কোৰ্চ এটা আছিলে, চ' তাত আমি ক্লাছ কৰিছোঁ। দীপাংকৰ, মই যিমানখিনি জানো এইবাৰ আপুনি এখন আগশাৰীৰ নাট্য দল এটিৰ লগত জড়িত হৈ আছে। নাট্য দলটিৰ নামটো ক'ব নেকি? থিয়েটাৰ সূৰ্য। থিয়েটাৰ সূৰ্যত আপুনি পোন প্ৰথমবাৰৰ বাবে আহিছে? মই ভ্ৰাম্যমান জগততে প্ৰথমবাৰৰ বাবে আহিছোঁ। ভ্ৰাম্যমান জগততে প্ৰথমবাৰৰ বাবে আহিছে। আপুনি কেমেৰাৰ সন্মুখত কাম কৰা এজন ব্যক্তি, আৰু এইবাৰ আপুনি লাইভ অডিয়েন্সৰ সন্মুখত কাম কৰিছে। অকণমান দুয়োটা অভিনয়ৰ পাৰ্থক্য, আপোনাৰ মনৰ অনুভৱখিনি দৰ্শকক ক'ব নেকি? কিয়নো কেমেৰাৰ সন্মুখত আপোনালোকে লাইভ অডিয়েন্স নাথাকে, তাত আপোনালোকৰ কিবা ভুল হলে ৰিটেক কৰা সুবিধা পায়, আৰু মঞ্চত আপোনাৰ ভুল হলে কিন্তু তাত ৰিটেক আপুনি নাপায়। গতিকে দুটা অকণমান ব্যতিক্ৰম যেন মই ফিল কৰো। গতিকে আপোনাৰ মনৰ অনুভৱটো অকণমান দৰ্শকক জনাব নেকি? মই যদি খুব চিম্পলি ক'বলৈ যাওঁ, দেন কেমেৰা ইজ মাই হোম, আৰু ষ্টেজ মানে মোৰ ঘৰৰ বাহিৰৰ কোনোবা পৰিৱেশ য'ত মই পাৰফৰ্ম কৰি আছো। চ' কেমেৰাত মই খুব কমফৰ্টেবল, মোৰ কাৰণে খুব ইজি হৈ যায় বস্তুবোৰ, কাৰণ মই অলপ বেছি মানুহ হ'লে অলপ নাৰ্ভাছ ফিল কৰোঁ কোনোবা এটাত।
আৰু তাতে ষ্টেজত ওলোৱাৰ লগে লগে ইমান ধুনীয়া এটা ৰেছপন্স পোৱা যায় তো মই মানে ভাবি থাকো যে এইটো আৰু অলপ ভালকে কৰিম এইটো কৰোঁতে কৰোঁতে মোৰ গোটেই কনফিউজ হৈ যাওঁ মই চ' মই অলপ নাৰ্ভাছ ফিল কৰোঁ বাট ডিফাৰেঞ্চ বহুত ডিফাৰেঞ্চ আছে এইটো মোৰ পাৰ্চনেল ভিউ আছিলে ডিফাৰেঞ্চ ইন দ্য চেন্স কেমেৰাত আপুনি কাম কৰি থাকোঁতে আপুনি অডিয়েঞ্চৰ ইনষ্টেণ্ট ৰেছপন্সটো নাপায় যোনটো আমি তাত পাওঁ ভাল বেয়া যিমান যি কৈছে আমি গোটেইখিনি অডিয়েঞ্চৰ পৰা ডাইলগ মাতি মাতি বা পাৰফৰ্ম কৰি কৰি আমি ৰেছপন্সটো পাই থাকোঁ চ' সেইটো এটা খুব ধুনীয়া কমিউনিকেশ্যন হয় আৰু কেমেৰাত ইমান বছৰ কাম কৰাৰ পিছত মই ভাবিছোঁ যে মই আজিলৈকে কেতিয়াও ইমান ভালকে মোৰ অডিয়েঞ্চক কেতিয়াও ফেচ কৰা নাই চ' লগ কৰা হোৱা নাই বা সিহঁতক মই লাইভ দেখা নাই সিহঁতে মোক লাইভ দেখা নাই খুব কম দেখিছে চ' এই আৰু অডিয়েঞ্চৰ মাজত আহিছোঁ খুব ধুনীয়া এক্সপিৰিয়েঞ্চ বাট পাৰ্চনেলি মই সদায় কেমেৰাতে কমফৰ্টেবল কেমেৰাত আপুনি কমফৰ্টেবল মঞ্চ জগতত আপুনি কমফৰ্টেবল ফিল নাই কৰা কাৰণ মই নিজৰ উইকনেছবোৰ মোৰ যিমান ষ্ট্ৰং পইণ্ট আছে যিমান ধুনীয়াকে ক'ব পাৰোঁ মই মোৰ উইকনেছখিনিও ক'বলৈ মই লাজ নকৰোঁ মই ষ্টেজৰ কাৰণে দুটা বস্তু মোৰ খুব উইক এটা হ'ল মোৰ ভইচ আৰু এটা হ'ল মোৰ ফিজিকেল মানে মোৰ যোনটো ফিজিক হয় চ' মই ফিল কৰোঁ যে সেইটো এতিয়া পাৰফেক্ট হোৱা নাই চ' যেতিয়া মই পাৰফেক্ট কৰিব পাৰিম মে বি আফটাৰ 1-2 years I have to work on it তাৰপিছত মই চাগে ষ্টেজ আকৌ বেক কৰিম এতিয়া তাৰমানে আপুনি এই বছৰে অভিনয় কৰি ষ্টেজত অভিনয় কৰি কিছু বছৰৰ কাৰণে আপুনি ষ্টেজত অভিনয় কৰাটো স্থগিত কৰিব ষ্টপ কৰিম ষ্টপ কৰাৰ ৰিজন বহুত আছে মই সেনেকুৱা প্ৰপাৰ অফাৰ পোৱা নাই ফাৰ্ষ্ট কথা আৰু ছেকেণ্ড কথা মই অলপ ক'ৰবাত কিবা এটা প্ৰব্লেম পাই আছো যোনটো মই নিজক কাৰেক্ট কৰিব লাগিব চ' সেইটো কাৰণে মোৰ অলপ সময় লাগিব ষ্টেজত অহাৰ মানে ডিচিশ্যনটো মই খুব আৰ্লি লৈ লৈছোঁ মোক ইনফেক্ট ৰায়েশ ছাৰে অলপ ষ্টাৰ্টিঙত কৈছিলে যে তই নালাগে নেকি তই চাই ল আৰু অলপ বছৰ কাম কৰি ল বাট মোৰ কিছুমান প্ৰব্লেমৰ কাৰণে মই খুব ইনষ্টেণ্ট ষ্টেজত আহিব খুজিছিলোঁ বা ইনফেক্ট মোৰ গুৰু পৱন মহন্ত তেখেতেও মানাই কৰিছিলে মোক বাট মইহে আছিলোঁ দৌৰাদৌৰিকে আহিবলৈ এনিৱেজ ভাল ইয়াত আমি ইমান ধুনীয়া মোৰ খুব ভাল এক্সপিৰিয়েঞ্চ হৈছে ষ্টেজৰ ইমান মানে ৱেল নন আৰ্টিষ্ট ইমান জনা মানুহৰ লগত মই কাম কৰিব পাৰিছোঁ সঞ্জীৱ দা মৃদুল দা মীনাক্ষী বা ভাস্কৰ দা আছে পদ্ম দা আছে চ' আৰু মোৰ লগত দেৱাশ্ৰী আছে চ' ভাল খুব ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু সুকুমাৰ দা আছে আমাৰ মই হেপী ভাল বহুত শিকিব পাৰিছো শিকাৰ কাৰণে একচুৱেলি মঞ্চখন বেষ্ট মঞ্চখনত আপুনি বহুত কথা শিকিব পাৰে একচুৱেলি আপুনি মঞ্চত অভিনয় যিহেতু আপুনি বৰ্তমান মঞ্চত অভিনয় কৰি আছে প্ৰথম অকণমান মঞ্চৰ কথা সুধিলো তাৰ পিছত মই কেমেৰা জগতৰ কথা সুধিম মঞ্চত যিহেতু আপুনি অভিনয় কৰি আছে বৰ্তমান অভিয়াছলি কেতিয়াবা আপুনি সংলাপ পাহৰি গৈছেনে সংলাপ পাহৰি গ'লে সেইখিনি আপুনি মঞ্চত লাইভ অডিয়েঞ্চৰ সন্মুখত আপুনি কেনেকৈ মেনেজ কৰিছে ইনফেক্ট এনেকুৱা নহয় বহুত ক্ষেত্ৰত আমাৰ আৰ্টিষ্টটো মানে ধৰক ইন কৰিবলৈ টাইম কেতিয়াবা ধৰক গুচি গৈছে ধৰক কোনোবা আৰ্টিষ্ট আহি পোৱা নাই তো সেইখিনিও মানে টেকেল কৰিছো মানে চ' মানে অডিয়েঞ্চক বুজিবলৈ দিয়া নাই আই ডোন্ট ন' কিবা হৈছে বাট মানে মোৰ মতে অডিয়েঞ্চে এতিয়ালৈকে গম পোৱা নাই ইমানখিনি কেমেৰাতটো আমি বহুত চিটিং কৰো ইমানখিনি চিটিং কৰিব পাৰিছো সেইখিনি ধৰিব পৰা নাই অডিয়েঞ্চে কিন্তু তাৰমানে ভুল হৈছে ষ্টাৰ্টিঙত আমাৰ ষ্টাৰ্টিং শ্ব' ভুল হৈছে ইনফেক্ট মোৰ কাৰণে এদিনা দেৱাশ্ৰীৰ বহুত দীঘল ডাইলগ তাই ক'ব পৰা নাছিলে কাৰণ মই কিউ ডাইলগটো দিয়া নাছিলো চ' সেইটো কাৰণে মোৰ বহুত বেয়া লাগিল চ' একো নাই তাই মোৰ খুব ভাল ফ্ৰেণ্ড চ' তাইও বুজি পাইছে মোৰ প্ৰব্লেমখিনি যে মই অলপ ক'ৰবাত কেতিয়াবা আপোনাৰ কি হয় বহুত লাইট ফেচত পৰি থাকিলে মানুহখিনি আপুনি বহুত টাইম চাই থাকিলে আপুনি ক'ৰবাত ব্লেংক আউট হৈ যায় সেই বস্তুটো মোৰ লগত হৈছিলে চ' আৰু ষ্টেজ ফেয়াৰ এটা থাকে এতিয়া একো প্ৰব্লেম এতিয়াও আছে সদায় থাকে মোৰ মানে থাকে আচ্ছা আপোনালোকে যেতিয়া নৃত্য প্ৰদৰ্শন কৰে ষ্টেজত আপোনালোকে নিমিষতে কষ্টিউমখিনি চেঞ্জ কৰি লয় এফালে আৰ কাপোৰ পৰে এফালে আৰ কাপোৰ উঠে আপোনালোকে আকৌ বেলেগ কষ্টিউমত আহি যায় ইমান পটাপট আপোনালোকে কষ্টিউম কেনেকৈ চেঞ্জ কৰে সেইটো আমি ৰিহাৰ্চেলৰ সময়তে চাই লওঁ কেনেকে কষ্টিউম চেঞ্জ কৰিব পাৰি চ' বহুত ক্ষেত্ৰত মই কিছুমান যেনেকৈ হোৱাইট পেণ্টটো মই বৰ বেছিকৈ ৰিপিট কৰি থাকিব লগা হয় কাৰণ মোৰ কষ্টিউমটোৰ লগত সেনেকে যায় ওপৰখিনি আমি ইজিলি চেঞ্জ কৰিব পাৰোঁ বাট পেণ্টটো ইট টেক্স টাইম সেইটো ৰিহাৰ্চেলৰ সময়ত আমি কৰি লওঁ আমাৰ কোৰিঅগ্ৰাফাৰৰ লগত ডিছকাছ কৰি বা আমাৰ যোন থাকে চিনিয়ৰ তেখেতৰ লগত ডিছকাছ কৰি আমি এনেকে কৰি লওঁ আচ্ছা দীপাংকৰ ষ্টেজত কষ্টিউম চেঞ্জ কৰা বা সংলাপ কোৱা
বা অইন কিবা বহুত কিবা কানি থাকে কেতিয়াবা সেট চেঞ্জ কৰাৰ সময়তো আপোনালোকৰ দৌৰা দৌৰি হয় চাগে সেই সময়ৰ অকণমান ৰখাল কথা যিহেতু আপুনি এই বছৰ প্ৰথম আপোনাৰ গতিকে কৰবাত ন কৰবাত আপোনাৰ ৰখাল কথাই আপোনাক চাগে সদায় তাৰমানে এই মঞ্চ জগতখনৰ কথা সোঁৱৰাই দি থাকিব তেনেকুৱা ৰখাল কথা দৰ্শকক জনাব নেকি এনেকুৱা বহুত এক্সপিৰিয়েঞ্চে আছে আমাৰ আমি বহুত মানে বহুত টাইম ষ্টেজত কথাও পাতি থাকো ডান্সৰ সময়ত যে ৰিচেণ্টলি মানে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ হৈছিলে মোৰ মানে পেণ্টৰ চেইনটো খোলা আছিলে মই গম নাপাওঁ মই ৰেম্পত গৈ অডিয়েঞ্চৰ আগত ডান্সো কৰি আহিছো বাট থেংকফুলি চাগে কাৰো চকু পৰা নাই কোনো চিঞৰ নাই বাট মই নাচি থাকোতে দেৱাশী মোক ক'লে দীপাংকৰ তোমাৰ চেইন চ' সেনেকুৱা এক্সপিৰিয়েঞ্চবোৰ বহুত আছে সেই সময়খিনিত হাঁহি উঠোৱা নাছিল নে হাঁহি উঠাতকে মানে নাৰ্ভাছ ফিল কৰিছো কাৰণ কাৰণ মানুহে পিছত গৈ কি কৰে বা কোনোবাই যদি এটলিষ্ট ভিডিঅ' কৰি থৈ দিয়ে বা ফটো তুলি থৈ দিয়ে চ' সেইটো এটা মানে অলপ লাজৰ কথা চ' সেইটো সময়ত মই নাৰ্ভাছ ফিল কৰিছো তাৰপিছত আৰু এদিন মই চিন কৰি আছো আমাৰ মাফিয়া কৰ্ণত মোৰ চিন এটা আছে য'ত মই এনেকে ফাৰ্ষ্ট টাইম মই দেৱাশীহঁতৰ ঘৰত যাওঁ দেৱাশীৰ যোন ককায়েক তেখেত মানে ডাঙৰ ডন আৰু চ' মই সেইখন ঘৰত যেতিয়া যাওঁ তাত বহুত আৰু বেলেগ মানুহ থাকে সিহঁতে মোক দম দি যায় ত' যেতিয়া মই চিনটোত থিয় হৈ আছো তো এজন ল'ৰা যায় এনেকে মোক ক্ৰছ কৰে সি মোক কৈ থৈ গৈছিলে দীপাংকৰ আপোনাৰ চেইনটো খোলা আছে বাট মই শুনা নাই তাৰপিছত চিন কৰি থাকোতে বতাহ দি আছিলে তেতিয়া মই খুব ঠাণ্ডা ফিল কৰি আছো মইতো গোটেই কাপোৰ চাপোৰ ধুনীয়াকে পিন্ধি আছো পাৰ্টিকুলাৰ মোৰ ভৰিৰ এইখিনি ঠাইত মই গোটেই ঠাণ্ডা ফিল কৰি আছো তাৰপিছত মই এনে ডাইলগটো মাতি তলা পিনে চাই ষ্টেজত মই মাৰিব নোৱাৰিছো এনেকে গোটেই চিনটো কৰা গৈছে চ' এনেকুৱা এক্সপিৰিয়েঞ্চ আছে আৰু কেতিয়াবা কো আৰ্টিষ্ট খিনিৰ লগত ঘটা ৰখাল কথা কো আৰ্টিষ্টৰ লগতো মোৰ বহুত এক্সপিৰিয়েঞ্চ সুকুমাৰ দা আৰু সঞ্জীৱ দাৰ লগত আমাৰ বহুত এক্সপিৰিয়েঞ্চ আছে এটা ভাল লগা এক্সপিৰিয়েঞ্চ এনেকুৱা একো নাই বাট জেনেৰেলি সদায় এটা বস্তু হয় মাফিয়া কৰ্ণত সঞ্জীৱ দাই সদায় আহি মোৰ পিঠিত হাত দিয়াৰ ঠাইত মানে পিঠিত ধৰে বা মোক চিকুটিব সেইবোৰ বস্তু থাকে সেইবোৰ খুব ফানি ভালো লাগে মোৰ এতিয়ালৈকে কেতিয়াও বেয়া ফিল কোৱা হোৱা নাই কাৰণ সঞ্জীৱ দাহঁতে এইটো খুব মানে এটা কমিক সেন্সত কৰে আৰু মোৰো ভাল লাগে মাইণ্ডটো লাইট হৈ থাকে সদায় চিৰিয়াছ হৈ থাকিব নোৱাৰি জীৱনত চিৰিয়াছ হলে ICUত এডমিট হ'ব লাগে অবভিয়াছলি অলপ ধেমালি মাজত থাকিব তাৰমানে আপোনালোকে মঞ্চত অভিনয় কৰাৰ উপৰিও আপোনালোকে এটা ধেমালিৰ পৰিৱেশৰ মাজেৰে আপোনালোকে সময়খিনি পাৰ কৰে আৰু সেই সময়খিনি পাৰ কৰাৰ ফলত চাগে আপোনালোকে তিনিটাকৈ দৰ্শনী একে নিশাই প্ৰদৰ্শন কৰিবলৈ এনাৰ্জি পায় নেকি এনাৰ্জি সেইটো কাৰণে নাপাওঁ এনাৰ্জি মই মোৰ ORSL আৰু ৰেড বুলৰ পৰা পাওঁ ৰেড বুল খাব লাগে নাকি বেছি খোৱাটো বেয়া ORSL টো আপোনালোকে বেছিকে খাব পাৰে বাট ৰেড বুলটো খুব বেছিকে কনজিউম কৰাটো ইজ নট গুড ফৰ হেল্থ বাট যিহেতু আমাৰ এটা প্ৰপাৰ ডাইট নহয় আমি ঘৰৰ পৰা বাহিৰত থাকো বহুত ক্ষেত্ৰত বহুত ঠাইত আপুনি প্ৰপাৰ ডাইটটো নাপায় বাট তথাপিও মই মোৰ ড্ৰাই ফ্ৰুটছবোৰ কেৰি কৰো বাট সেইটো সদায় খোৱা নাযায় পাহৰি থকা যায় চ' সেনেকে আৰু সেই আপোনাৰ এনাৰ্জি ড্ৰিংকবোৰ দি চলিব লগা হয় আচ্ছা মঞ্চত আপোনালোকে এইটো মঞ্চৰ ৰিলেটেড মোৰ শেষ কুৱেশ্যন হ'ব আচ্ছা অ'কে মঞ্চত আপোনালোকে যেতিয়া অভিনয় কৰি থাকে অভিনয় কৰি থকাত আপোনাৰ সন্মুখত এজন সিনিয়ৰ আৰ্টিষ্ট আহিছে আৰু সিনিয়ৰ আৰ্টিষ্টজনে কিবা ভুল সংলাপ ক'লে তেতিয়া আপুনি ৰিয়েকশ্যনটো কেনেকুৱা কৰি দিয়ে তেতিয়া ৰিয়েকশ্যনটো নৰ্মেল থাকে কাৰণ চিনিয়ৰ আৰ্টিষ্টৰ জেনেৰেলি সিহঁতে ভুল কৰিলেও তেখেতসকলে মানে বস্তুটো খুব ধুনীয়াকৈ লৈ যাব পাৰে চ' আনি কিনে কিউ ডাইলগটো দিবই মানে কিউ ডাইলগটো দি দিয়ে যাৰ ফলত কৰিব পৰা যায় এই বস্তুটো ফিল কৰা নাই আৰু ইনফেক্ট পোৱাও নাই আচ্ছা মই কিন্তু পোৱা নাই বাট আৰু যদি হৈছেও এনেকে কাৰোবাৰ কোনোবাই যদি কৰিছেও তেখেতসকলে ধুনীয়াকে সেইটো মিলাই দিছে মোৰ হেল্প হৈছে একচুৱেলি মই জানো যিহেতু মই নতুন মোৰ কাৰণে তেখেতসকলে মিলাইছে চ' সেইটো মই প্ৰব্লেম সেনেকুৱা ফেচ কৰা নাই ঠিক আছে যে utpals.com-ত মই আকৌ আহিম আপোনালোকৰ লগত বা উৎপলদাৰ লগত অলপ কথা পাতিবলৈ আৰু এইটো চেনেলত মোক ইনভাইট কৰি মোৰ লগত ইমানখিনি কথা পাতি বা ডিছকাছ কৰি বা ইনফেক্ট গাঁৱলীয়া বহুত নতুন নতুন শব্দ বা নতুন সাঁথৰ মই কিছুমান শিকিব পাৰিলো চ' তাৰ বাবে মই আপোনাক থেংক ইউ দিছো আৰু utpals.com আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব নিশ্চয় সেইটো কিন্তু দৰকাৰী বস্তু দেই নহলে নটিফিকেশ্যন ক'ৰ পৰা পাব আপোনালোকে এইবাৰ দীপাংকৰ আহিছে কি ঠিক শ্বাহৰুখ খানক কিজানি লৈ আহো অহাবাৰ মই গতিকে বেল আইকন
স্পীক কৰিবই ঠিক আছে ধন্যবাদ আজিলৈ এৰিছো নমস্কাৰ নমস্কাৰ